মোৰ মিনি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ওলালোঁ ফেঞ্চিলৈ বুলি বাইদেউসকল পূৰা একদম ষ্টাফ ওলাইছোঁ আমি আজি ওচৰতে আছোঁ আমি খানাপাৰাতে আছোঁ আৰু এইফালে ফেঞ্চিলৈ যাম বুলি মানে যোৱা হোৱাই নাছিল আজি বাৰু আহিলোঁ এয়া চাওক বস্তুবোৰ কম দামতেই দি আছে আপোনালোকে আহিলে গম পাব ফেঞ্চিত এনেও বস্তুৰ দাম কমে 100 200 300 এনেকৈ মানে দাদাসকলে মাতিয়ে থাকে ভাল লাগে এইটো চাই কেনে আৰু ইফালে ঘূৰি পিনি মানে বেগৰ দোকানলৈ আহিলোঁ আহি পিনি ইফালে ময়ো কিবা কিবি কিনিলোঁ আপোনালোকক কি কিনিলোঁ সেইটো দেখুওৱা নহ'ল বাৰু ইফালে শৰ্ট কুৰ্তি দুটি ল'লোঁ এইটো দেখালোঁ ইফালে আইনাৰ সন্মুখত আইনাটো থাকিলে মানে ছোৱালীসকলে জানে আৰু তাতেই মানে জিটি পোষ্ট আহি যায় আৰু নাজানো ক'ৰ পৰা আহি যায় সেই টাইমত পোষ্ট আৰু ইফালে বাইদেউ মই এনেকুৱাকৈ বস্তু লৈছোঁ মানে লাষ্ট টাইমত বেগত এনেকৈ দুয়োজনে ধৰিব লগা হৈছে আৰু ইফালে ভাগৰে জুগৰে আহি পালোঁ ইফালে বাছ ষ্টেণ্ডৰ পৰা ৰুম আহি পালোঁ এইবোৰ বস্তু ল'লোঁ নে কি লৈছোঁ আপোনালোকক দেখাই আছোঁ এয়া পেণ্ট লৈছোঁ দুটা আৰু ছোৱালীটোৰ কাৰণে চেমিজ হাফ পেণ্ট ফ্ৰক এনেকৈ কিবাকিবি লৈছোঁ মই দুটা শ্বৰ্ট কুৰ্তি ল'লোঁ আৰু এইযোৰ ইয়াৰিং এনেকুৱা লাগিছে বাৰু আৰু ছোৱালীটোৰ কাৰণে ফ্ৰক ল'লোঁ মানে বিয়া আহি আছে তো সেইকাৰণে আৰু চেণ্ডেল ল'লোঁ তাই মানে ফ্ৰক লাগে খুব কৈ আছে ফ্ৰক বাৰ্বি ফ্ৰক লাগে তো এনেকৈ ল'লোঁ অলপ লৈছোঁ আৰু কিবাকিবি আৰু এইফালে চাওক আহি কিনে বাগাৰ দিলোঁ ছোৱালীবোৰ নাই কোনো ডিউটিলৈ গ'ল মই অকলে আছোঁ আজি তো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই